নমস্কাৰ সকলোকে মোৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু আজি আমি যাম আউটপাছ ছানডে যিহেতুকে আৰু এই ছানডে দিনটোৱে পাওঁ আমি ফুৰিবৰ কাৰণে। ধুমধাম মই চুলিখিনি আঁচুৰি ল'লোঁ, এতিয়া জেকেটটো পিন্ধি ল'ম কাৰণ ইয়াত বহুত ঠাণ্ডা। मैं तो आज तक नहीं देखा सरोजनी मार्केट पे। অকমান কাজল লগাই লওঁ এতিয়া। অকমান কাজলো লগাই ল'ম আৰু অকমান লিপষ্টিকো লগাই ল'ম কাৰণ ডিউটিত থাকিলে এইবিলাক এলাও নাইকিয়া, সেই গতিকে আমি কাজল আৰু লিপষ্টিক যেনেকৈ আনো তেনেকেই থাকে বুলি ক'ব পাৰি। প্ৰায় মানে লগোৱা নহয়েই, দেওবাৰ দিনটো পাওঁ, তাকো আউটপাছ গ'লেহে লগোৱা হয়। সেইকাৰণে অকমান কাজল লগাই লৈছোঁ আৰু আজি চান্স পাইছোঁ যিহেতুকে। আৰু লিপষ্টিক তেনেকুৱা ইমান মানে ডিপ কালাৰ বা ডাঠ কালাৰ নলগাওঁ, একদম নিউড কালাৰ লগাম, একদম পাতলকৈ লগাইছোঁ চাওক। আৰু কাজলখন লগালে অকণমান নিজকে কিবা ভালেই লাগে আৰু ষ্টাইল কৰা যেন লাগে, কিয়নো ডিউটিৰ সময়ততো লগাব নোৱাৰোৱেই, মানে কিছুমানে লগায় কিন্তু এলাও নাইকিয়া কাজল আৰু লিপষ্টিক লগোৱা। লিপষ্টিকটোতো একেবাৰে এলাও নাই, কাজলটো কিছুমানে কম পৰিমাণে লগায় আৰু সেই গতিকে আমি এতিয়াই লগাই লৈছোঁ আৰু আউটপাছ যাওঁতে। ৰ'ব দেই, মই আপোনাক মোৰ আলমাৰিটো দেখুৱাম, মানে মোৰ বিউটি বক্সটো। এয়া চাওক, ইয়াতে মই চব বস্তু থৈ দিওঁ, এই দুইটা আছে আৰু ইপিনে পইচা লৈ লৈছোঁ কিবা খাবৰ কাৰণে। আৰু আলমাৰিটো এইটো চাওক, একদম জধলাকৈ হৈ আছে, 3টা খলপৰ আলমাৰি, কিনো আৰু বস্তুবিলাক চিজিল কৰি থাকিব, এনেকৈ আছে। আৰু এয়া কমলা খাই বিচনাতে এৰিলোঁ, এইবিলাক চাফা তাফা কৰি লওঁ কাৰণ যোৱাৰ আগমুহূৰ্তত চাফা কৰি গ'লে আহি পেলাই যদি চাফা দেখোঁ তেতিয়া ভাল লাগে মানে। সেইকাৰণে ঝাৰু মাৰি ল'লোঁ, ইমান লেতেৰা নাছিলে কিন্তু চুলিবিলাক বহুত সৰে চুলি আঁচুৰিলে, সেইকাৰণে ঝাৰুডাল লগাই লৈছোঁ। আৰু ইপিনে পাপৰি আৰু মই তললৈ আহি গ'লোঁ, মানে আমি গ্ৰাউণ্ড ফ্ল'ৰলৈ আহি গ'লোঁ, আমি ফাৰ্ষ্ট ফ্ল'ৰত থাকোঁ যিহেতু। তাৰপিছত এখন আইনা এনেকৈ আছে আৰু আপুনি ধুনীয়াকৈ সাজি কাচি আহি ড্ৰেছযোৰ পিন্ধি চাব পাৰে ইয়াত, লাগিলে সেয়া চিভিল ড্ৰেছেই হওক বা আপোনাৰ নিজৰ ড্ৰেছেই হওক। এয়া চাওক বাহিৰখন, এতিয়া আমি তিনিওজনী বাহিৰলৈ ওলাই আহিলোঁ এনেকৈ। আজি কিমান টাইম হয় ঠিক নাই কাৰণ আজি আমি বাহিৰতে ভাত খাম আৰু কোনজনী আণ্টি তাত খাম আপোনাক দেখুৱাম। এগৰাকী হৈ গ'ল কলকাতাৰ, আমি এতিয়া য'ত গৈ আছোঁ তেওঁ কলকাতা ষ্টাইলতে খানাবিলাক বনাই বহুত ধুনীয়াকৈ। গৈ থাকোঁতে বগৰীও পালোঁ, ইমান টিকলা টিকলা বগৰী দেখিছেনে, বহুত মিঠা কিন্তু হ'লে, বন বগৰীৰ নিচিনা, অকণমানিকা অকণমানিকা। এইটো চাওক ৰাস্তাটো কিমান ধুনীয়া চাফা হৈ থাকে দেখিছেনে। আৰু গৈ 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 আমি এতিয়া টি পইণ্ট বুলি কোৱা জেগাডোখৰ পামগৈ, মানে আৰু তিনিআলি আৰু। তাৰপিছত ইপিনে সৰু সৰু পোৱালি খেলি আছে, বহুত ঠাণ্ডা দেখিছেনে, কুঁৱলী ভঙাই নাই, কেমেৰাত ধৰিব পাৰিছে নাই গম পোৱা নাই বাৰু, কিন্তু চাৰিওফালে কুঁৱলী কুঁৱলী কুঁৱলী। এইবিলাক চাওক ফুল গছ লগাইছে, কিমান ধুনীয়াকৈ মেইনটেইন কৰিছে, সৰু সৰু জোপোহা জোপোহা ফুল গছ, মানে ডাঙৰ হয় এইবিলাক কিন্তু ইয়াত কাটি দিয়ে সৰুতেই, কাটি কাটি এনেকৈ জোপোহা কৰি পেলাই ধুনীয়াকৈ মেইনটেইন কৰে। যিসকল ডিফেন্সৰ মানুহ তেওঁলোকেতো জানেই কেম্পাছবিলাক কিমান ধুনীয়াকৈ থয়, আৰু যিসকলে নাজানে চাই লওক ইয়াতে। আৰু যাৰ নিজৰ কোনোবা মানুহ আছে এনেকৈ ডিফেন্সত কৰা, তেওঁলোকে আহিবচোন, বহুত ভাল লাগিব আপোনালোকৰ, মানে মেইনটেইন কৰা দেখিলে আপোনালোক আচৰিত হৈ যাব। ক'তো এটা জাবৰ নাথাকে, ক'তো অকণমান জাবৰ নাথাকে, বহুত ধুনীয়াকৈ থয়, মানে ডেইলি চাফা কৰে। এনেকৈ আহি আহি আমি মেইন গেট পাৱাৰ হ'ল, এইটো দেখিছে কিমান ডাঙৰ বিল্ডিং নহয় একচুৱেলি ফ্লেট হয়, বহুত আছে, বহুতকেইটা আছে। আৰু এইখন আমাৰ মেইন গেট, ইয়াতে পাৰ্মিশ্যনটো লৈ ওলাই যাম। আৰু আচলতে মোৰ কেমেৰা কৰা মানে ভিডিঅ' কৰা ইমান এক্সপিৰিয়েঞ্চ নাই যদিও লাহে লাহে শিকিছোঁ। আৰু এইটো ৰাস্তা হৈ গ'ল আমাৰ কেম্পৰ বাহিৰৰ ৰাস্তা, এইবিলাক দোকান বজাৰ এনেকৈ আছে, এইবিলাক চব ধুনীয়া। আৰু এইটো আমাৰ বাউণ্ডাৰী হয় আমাৰ মানে কেম্পৰ। এনেতে আহি আহি অলপ দূৰ হয় যদিও আহি আহি পালোহি, গোটেই ৰাস্তাটো ভিডিঅ' কৰা নাই মই। এই আণ্টিজনীৰ তাতে আজি আমি ভাত খাম, তেওঁ অলৰেডি পিঁয়াজ কাটিয়ে আছে। আৰু এখন টাৱা এতিয়া মানে কি তেওঁ বনাই থৈ দিছে,
যি বেচে হোটেলেই হয় আৰু কিন্তু আমি আজি বেলেগকৈ খাম মানে আমাৰ মতে বনাই দিবলৈ কৈছোঁ আৰু আমি বিলাহী আলু মাছৰ জোল খাম সেইকাৰণে তেওঁ বেলেগকৈ বনাই দিব আমাক পিনে মুনমি নিজেই লাগি গৈছে আলু গুচাবলৈ এয়া তাই এতিয়া আলু কাটিব আমি চাই থাকিম আৰু বিলাহী এইপিনে আলু বিলাহী এটা দিছো আমাৰ কাৰণে স্পেচিয়েল বনাব মাছৰ তৰকাৰী আচলতে নিজেই বনাই খোৱাৰ নিচিনাটো কেতিয়াও জুতি নালাগে কিন্তু এওঁ মানে ঘৰুৱা ষ্টাইলত বনাই কাৰণে আমি ইয়ালৈ আহোঁ যেতিয়া ভাত খাবলৈ বাহিৰত মন যায় আৰু ঘৰৰ তাত চেটা পোৱা যায় এজনী পাপৰি পূৰা স্মাইল কৰি আছে আৰু এইপিনে মুনমিয়ে ধুই পখালি ধুনীয়াকৈ কাটিব লৈছে আমি ক'লোঁ ভাত হোৱা তৰকাৰীকণ হোৱা যিহেতুকে দেৰি হ'ব সেইকাৰণে আমি চাহ খাওঁ বুলি ক'লোঁ আৰু এইপিনে আণ্টিজনীয়ে চাহ বনাই আছে এজন দাদা আচলতে তেওঁ নেপালী হয় কিন্তু তেওঁলোকৰ ঘৰ ৱেষ্ট বেংগলত হয় পিনে আমাৰ চাহো বনাই দিলে ধুনীয়াকৈ বহুত ধুনীয়াকৈ চাহ বনাই দিছে পাপৰিয়ে ময়ে খালোঁ মুনমিয়ে যিহেতু চাহ নাখায় তাই এনেকৈ আছে আৰু চাহ ইমানেই ধুনীয়া বনাইছে পাপৰিক বোলে আৰু লাগে কিন্তু নহ'লেগৈ আৰু যেনিবা পিনে বিলাহী কমি গ'ল কাৰণে দাদাই আকৌ বিলাহী লৈ আহিছেগৈ মানুহজন বহুত ভাল মানে আমি গম পাই আৰু যে ঘৰৰ খানা খাবলৈ নাপায় সেইকাৰণে তেওঁলোকে আশা কৰে বুলি ভাবি পেলাই ধুনীয়াকৈ বনাই দিয়ে বিলাহী এটা আছিলে কাৰণে আৰু বিলাহী লৈ আহিলে মানে তৰকাৰীকণলৈ বিলাহী কমি যাব বুলি কোৱা দেখি তাৰপিছত ইপিনে চাওক সৰু টিকলি ছোৱালী এজনী কেনেকৈ গাল ফাটিছে চাওক তাইৰ আগতে আমিও সৰু থাকোঁতে এনেকৈ গালৰ ফাটি যায় তাই চকুকেইটা দেখিছেনে কিমান ধুনীয়া আমালৈ লাজো কৰা নাই মানে কিছুমান সৰু পোৱালীয়ে লাজ কৰে বা ভয় কৰে কিন্তু তাইক আমি যি সুধিছোঁ মানে নাম তাৰপিছতে মাকৰ নাম দেউতাকৰ নাম তাইৰ নাম এইবিলাক চব ধুনীয়াকৈ কৈছে সলসলীয়া হিন্দী আৰু ইমান ধুনীয়াকৈ হিন্দী কয় আমাৰ মানে সিহঁতৰ ওচৰত হিন্দী পাতিবলৈ লাজেই লাগে কাৰণ হিন্দীবিলাক আমাৰ এতিয়াও ক্লিয়াৰ নহয় অসমৰ হিন্দীবিলাক মানে এনেকুৱা হয় প্ৰায়বিলাককে ধৰিব পাৰে যে সিহঁতি হিন্দী ভাষী নহয় তেনেকুৱা আৰু এইপিনে আমাৰ তৰকাৰী উতলি গ'ল চাওক মাছ ফ্ৰাই কৰি থোৱা দি দিছে ইয়াতে তিনিজনীৰ কাৰণে 4 পিচ মাছ এইটো মাছৰ এইখন গাল হয় হ'বলা পিচ মাছ 3 পিচ দিছে আৰু এইপিনে মাছৰ গাল দি দিছে খাই কেনেকুৱা লাগে এতিয়া খাই হোৱাৰ পিছত আপোনালোকক জনাম বনাইছেতো বহুত ধুনীয়াকৈ মেৰামতি কৰি লগতে আমাৰ হেল্পাৰ আছিলে মুনমি আৰু এইপিনে চাওক চিকেন বনাই দিছে কিন্তু আমি নাখাওঁ মাছে খামে ধনিয়া পাত দি দিছে কেঁচা জলকীয়া দি দিছে মজা লাগিব আৰু এইপিনে আমি এনেকৈ ডিছপ'জেল পেজত ভাত উলিয়াই ল'লোঁ আৰু এইপিনে চৰিয়া তাতে আমাক তৰকাৰী দি দিছে আমাৰ সন্মুখতে এজন এনেকুৱা নন ভেজ নোখোৱা মানুহ বহিলে তেওঁতো মানে আফচোচ কৰিয়ে খালে ভাতকেইটা কাৰণ নন ভেজ নোখোৱা মানুহে এইপিনৰ মানুহে নন ভেজ প্ৰায় নাখায় সেইকাৰণে তেওঁলোকৰ অকণমান প্ৰব্লেম হয় আৰু মাছৰ স্মেল পালে তেওঁ পাইছেও উপায় নাই আৰু কি কৰিম এতিয়া এনেকৈ আমি তিনিজনীয়ে ভাত খালোঁ বহুত ধুনীয়াকৈ বনাই দিছিলে আজি ভাতকেইটা আজি মই প্ৰথম খাইছোঁ ইয়াতে আৰু ইহঁতি দুজনীয়ে খাই আহি পেলাই কিন্তু মই মানে মাছ খাবলৈ বেছিদিন হোৱা নাই মাছ খোৱা মানে বেছিদিন হোৱা নাই সেইকাৰণে মাছটো ইমান পটককৈ মই খাব নোৱাৰোঁ আজি যিহেতুকে খাম বুলি ভাবি আহিছোঁ সেইকাৰণে মাছৰ তৰকাৰীকে খালোঁ আৰু ধুনীয়াকৈ বনাইছে আৰু খাই ভালেই লাগিলে তিনিজনীয়ে ধুনীয়াকৈ খালোঁ খাই বৈ হ'লেই আৰু আমাৰ দেখিছেনে পাপৰি ঠাণ্ডা লাগিছে বোলে বহুত ঠাণ্ডা সঁচাকৈ ইয়াত মানে আচৰিত আৰু মই ভাতৰ লগত জলকীয়া হ'লে ভাল পাওঁ কেঁচা জলকীয়া আৰু এইপিনে মাছ অকণমান থাকি গৈছিলে এইকণকে আৰু চিকুটি খালোঁ ধুনীয়া লাগিলে খাই পেলাই আপোনালোকে এনেকৈ মাছৰ তৰকাৰী কোনে কোনে বনাই খাই জনাবচোন দেই আমিতো বাৰু মেছত মানে লংঘৰত মাছ খাবলৈ নাপাওঁ কিয়নো মাছ আমাৰ ইয়াত নবনায় মাংস বনাই যদিও মাংসটো নাখাওঁ কেতিয়াবা মন গ'লে খাওঁ আৰু খাই বৈ আমি অকণমান ৰ'দালোঁ আৰু এই কুকুৰটো যে দেখিছে কেম্পৰ ভিতৰৰ কুকুৰ হয় আমাৰ লগতে আহিছে দেখিছেনে ইহঁতি খেদাই দিছে সেইকাৰণে বেলেগ কুকুৰে ধৰিব বুলি এয়া ওলাই মেলি আহিলোঁ খাই বৈ আৰু এনেকৈ গৈ থাকোঁতে একদম মানে আমাৰ অসমৰ নিচিনা সৰিয়হ দেখিলোঁ চাওক
একদম সেম আৰু সৰিয়হ যে যেনেকৈ খেতি কৰে তেনেকৈ এয়া দেখিছেনে কম পৰিমাণে কিন্তু হ'লেও ধুনীয়া আৰু দেখিছেনে কিমানখিনি সৰিয়হ এতিয়া ইহঁতি চব ফটো উঠাত লাগি গ'ল এইজন আংকুলৰ হয় সৰিয়হখিনি ফটো উঠাত লাগি ধুনীয়াকৈ হৈছে আৰু ইয়াৰ মাটিটো অলপ বেলেগ যিহেতুকে যি আপুনি পুলি ৰুই সেইটো হ'বই মানে পানী নালাগেই আৰু বগৰীবিলাক যে ইমান মিঠা মানে মাটিটোৱে বেলেগ খাৰ আছে ধুনীয়া আৰু পানী চানী নিদিলেও ধুনীয়াকৈ হৈ যায় ফটো চটো উঠি আমি এইপিনে আহি গ'লোঁ বজাৰ কৰিবলৈ মানে কাপোৰ কানি কিবা খুচুং খাচাং কিনিবৰ কাৰণে যিবিলাক আমাৰ ডেইলি লাগতিয়াল হয় গৰম কাপোৰ আপোনাৰ তেনেকুৱাই কিবা কিবি কিনিলে এয়া পাপৰিয়ে কিনিলে মোজা তাৰপিছতে গৰম মানে এনেকৈ ট্ৰাউজাৰ টাইপৰ পেণ্ট এটা তাৰপিছত ক্ৰীম এনেকৈ কিবা কিবি কিনিলে আৰু আণ্টিজনী চাওক কিমান ধুনীয়া বহুত ঠাণ্ডাৰ কাৰণে কেনেকৈ আছে দেখিছে পিনে আকৌ সেই কাপোৰ কানি কিনি এইপিনে ড্ৰেছ চিলাবৰ কাৰণে আহিলে মুনমিয়ে চুইজাৰ চিলাব তাই সাক্ষী চুইজাৰ সেইকাৰণে আৰু এইটো জেকেট চাওক আমাৰ CRPFৰ পেটাৰ্ণটো চেঞ্জ হ'ল এতিয়া আমাৰ ড্ৰেছযোৰ এইটো চেকৰ হ'ব চেকটো ভাল লাগিছে চাওক এতিয়া এই জেকেটবিলাক এনেকৈ বনাই ৰেডিমেড কৰি বেছি থৈছে বিক্ৰী কৰিবৰ কাৰণে হেং কৰি থৈছে সেইকাৰণে ময়ো পিন্ধি চালোঁ কাৰণ এনেকুৱা এটা লাগিবই যিহেতুকে ডিউটি কৰিবলৈ আগতে আছিলে বেলেগ পেটাৰ্ণৰ যিটো আগৰ পেটাৰ্ণ আছিলে সেইটো পেটাৰ্ণৰ আছিলে কিন্তু এতিয়া পেটাৰ্ণটো চেঞ্জ হ'ল কাৰণে জেকেটটো আমি চেঞ্জ কৰিব লাগিব গোটেই ড্ৰেছযোৰে আমাৰ চেঞ্জ হৈ গ'ল যিযোৰ আমাৰ কম্পেক্ট আছিলে আৰু এইপিনে চাওক মই পিন্ধি চাইছোঁ জেকেটটো মোলৈ ডাঙৰ হৈছে যদিও ধুনীয়া বহুত কালাৰ হয় আপুনি খাকী ড্ৰেছৰ লগতো পিন্ধিব পাৰিব আৰু এনেকৈ কম্পেক্টৰ লগতো পিন্ধিব পাৰিব ভিতৰ চাইডে সেইকাৰণে খাকী কৰি দিছে মানে উল্টাইও পিন্ধিব পাৰিব খাকী চাইডটো উলিয়াইও পিন্ধিব পাৰিব ধুনীয়া লাগিছে জেকেটটো এইবিলাক জেকেট পিন্ধি হোৱাৰ পিছত এইপিনে আৰু মুনমিয়ে পূৰা জোখ দিয়াত লাগি গ'ল মই এইপিনে কেলকুলেট কৰি আছোঁ আৰু এইপিনে আহি মিঠাই দোকান পালোঁহি এজন পংকজ ভৈয়া বুলি মাতোঁ আমি বহুত ভাল দাদাজন তেওঁ মানে আমি গ'লে আৰু মিঠাই এটা বেছিকৈয়ে খুৱাই দিয়ে আমাক পিনে বিস্কুট চিস্কুটো কিনিলোঁ আৰু আহি আছোঁ আমাৰ ৰুমলৈ এতিয়া আমাৰ বাজিলে 4:30 চাওক এতিয়া অকণমান কুঁৱলীটো ভাঙি পেলাই পোহৰ যেন হৈছে আৰু এইপিনে আমাৰ ঘৰত আবেলিৰ চাহ খাবলৈ হৈ গ'ল টাইম এই আবেলি চাহ কাপৰ লগতে ভিডিঅ'টো শেষ কৰিছোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে চাই জনাবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ